Hello guys, welcome to my YouTube channel. Oh sorry, গুটখা ফেলে আহোঁ ৰ। তো আমি এতিয়া আছোঁ কালাদাৰ দোকানত। এতিয়া আমি আজি থাম্বনেইলখন চাই চাগে আপোনালোকে গমেই পাইছে। আমি আজি ৰিভিউ কৰিম হুছৱাৰ্না স্মাৰ্ট প্লেন 250। তো গাইজ বলক আৰম্ভ কৰোঁ। এতিয়া সেয়া হৈছে হুছৱাৰ্না স্মাৰ্ট প্লেন 250। এইটো লঞ্চ বহুত আগতে হৈছিল 2020ৰ আৰম্ভণিতে। এইখন মই লৈছিলোঁ 2020 নৱেম্বৰত। ইয়াৰ CC হৈছে 248 মানে 250 আৰু পাৱাৰ হৈছে 30, টৰ্ক হৈছে 24 Nm আৰু মাইলেজ হৈছে 32। বতৰটো বেয়া পানী পৰি আছিল বাবে এতিয়া ঘৰত আহিব লগা হৈছে। গাড়ীখন হৈছে এডভেঞ্চাৰ আৰু এডভেঞ্চাৰ আৰু স্পৰ্টছ দুয়োটাৰে মানে মিক্স বুলি ক'ব পাৰি আৰু। গাড়ীখনত এইবোৰ চেডেল ষ্টে টপ ৰেক, তাৰপিছত কিছুমান মডিফাই কৰিছোঁ মানে প্ৰটেক্টাৰ, তাৰপিছত হেডলাইট গ্ৰিল, ৰেডিয়েটৰ গাৰ্ড, বাকী ইঞ্জিন ডিউক 250ৰ দৰে চেম। তাৰপিছত ইয়াৰ চিট হাইটটো অলপ বেছি আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো কম আৰু মানে লাহে চলাব অলপ প্ৰব্লেম হয়, বিশেষকৈ ট্ৰেফিকত। মানে বিশেষ একো প্ৰব্লেম নাই। মাইলেজ 32 আৰু ইয়াৰ পিছৰ চকাৰ গ্ৰিপটো ধুনীয়া দিছে আৰু নাম্বাৰ প্লেটখন ইয়াতে লগাই মই ওপৰত লগাই লৈছোঁ। তাৰপিছত ইঞ্জিনটো ডিউক 250 লগত চেম। তাৰপিছত কুলেণ্ট থাকে ইয়াতে আৰু ডিউক 250 লগত একদম চেম বুলিয়ে ক'ব পাৰি আৰু। হাই স্পীড 150 মান হ'ব চাগে, এটা নাই। ফগ লাইট লগাইছোঁ, তাৰপিছত হেণ্ডেল গাৰ্ড আৰু সেয়ে আৰু। আশা কৰোঁ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট আৰু ছাপোৰ্ট কৰিব, যিহেতু নতুন হয় মই। থেংক ইউ।